Welcome to our salon, Priyam ba. এতিয়া প্ৰিয়ম্বাৰ চুলিখিনি টেষ্টিং কৰা হৈছে মানে কি কৰিলে ভাল হ'ব কি কৰিলে ভাল নহ'ব তাৰ পিছতে হৈ গ'ল হেয়াৰ ৱাশ যেহেতু এতিয়া কৰিব কেৰাটিন ট্ৰিটমেণ্ট গতিকে হেয়াৰ ৱাশটো কৰি লৈ আলু অলপ সময় ড্ৰাই কৰিব লগা হৈছে মানে হাফ ড্ৰাই তাৰ পিছতে এপ্লাই হৈছে এইটো কেৰাটিন এইটো ট্ৰিটমেণ্ট হয় চুলিখিনি ফ্ৰিজি আৰু ডেমেজ হেয়াৰ ৰিপেয়াৰ কৰে আৰু কেৰাটিন লগাই উঠি এতিয়া পেপাৰ দি ৰেপ কৰি থৈ দিব লাগিব অলপ সময় তাৰ পিছতে এয়া হ'ল ড্ৰায়াৰ কৰি পিনে আকৌ সেটিং কৰিব লাগিব ভালদৰে যাতে কেৰাটিনখিনি ডিপোজিট হৈ যায় হেয়াৰত তেনেদৰে ভালকৈ সেটিং কৰা হৈছে আমাৰ ৰিচুৱান ভাইয়াই কৰি আছে সেটিং কৰাৰ পিছত আকৌ আইৰনিং ভালদৰে আইৰনিং কৰিব লাগিব আইৰনিং কৰাৰ পিছত হৈ গ'ল আজিৰ প্ৰচেছ আকৌ নেক্সট ডে হৈ গ'ল হেয়াৰ ৱাশ নেক্সট ডে হেয়াৰ ৱাশ কৰাৰ পিছত ড্ৰাই কৰি সেটিং কৰিলে হৈ গ'ল কেৰাটিন ট্ৰিটমেণ্ট এয়া চাওক তেওঁৰ লুক যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই